ইমান ধুনীয়া জেগা পৰিৱেশটো। আজি হাতৰ চোৱা বুলি খাবলৈ আহিলোঁ দেই। আৰু এয়া ৰাস্তা অকণমান দেখাই দিছোঁ। খুব মৰম লগা জেগা টুকুৰা কিন্তু দেই। কিবা কিবি খাব লাগিব আৰু ন, হাতৰ চোৱা দেখাই দিছোঁ আৰু মই অকণমান দেখাই দিছোঁ পৰিৱেশটো আপোনালোকক। আৰু যিহেতু দেখি আছোঁ আমি আহিছোঁ ভৰাই আছোঁ এইফালে পুৰি, এই পুৰি বাই হয় দেই। আমি একদম আজি আহা হাত খাবলৈ বুলি আহিছোঁ। এয়া কিন্তু একদম পূৰা ধুনীয়াকৈ এয়া সাজৰ কাম কৰি আছে দেই। এয়া বৈয়ামে একদম পূৰা ভৰাই থৈছে। তেনেকৈ আৰু আমি আজি খাব লাগিব দেই। খুৰি খাব ন, অকণমান টেষ্টি কৰিবনে? অকণমান টেষ্টি কৰিব লাগিব। আমি আলহী খাবলৈ আহিলোঁ আৰু আলহী খাই আহি ইমানেই ধুনীয়াকৈ বনাই থৈছে নহয়। এইবিলাক দেখিছেনে, বৈয়ামত ভৰাই থৈছে। আৰু কোনোবাই এয়া সাজ মেলি থৈছে দেই। ভৰাইছোঁ বৈয়ামত ভৰাইছে, এয়া মেলি থৈছিলে ন? মেলি থৈছিলোঁ গাঁৱলীয়া বস্তু আৰু অঁ একদম দৰৱ আৰু দেই। গৰমত কিন্তু খালে পাচাবো ভাল হয় ন? পাছৰ ভাল হয়। তাৰপৰা আকৌ জণ্ডিছৰ কাৰণে ভাল হয় নাই? মানুহবোৰ কমজুৰি নকৰে ভাতৰ বুটে। এইবিলাক বস্তু খোৱাতকৈ এই বস্তুটো খাব লাগে দেই। ঘৰুৱা হয়, একদম ধুনীয়া ন? ইমান ধুনীয়াকৈ বনাই থৈছে দেখিছে ন? অঁ দৰৱৰ পৰাই হয় চব ন? বন দৰৱ হয় ন? অঁ সেয়া দেখিছে নহয়। এয়া কোনোবাই একদম ধুনীয়াকৈ ভৰাই থৈছে। একদম খাওঁ খাওঁ লাগিছে। তথাপিতো টেষ্টি কৰি চাব লাগিব অকণমান ন? কি বনাইছে? মাছ বনাইছোঁ, মাছ। মাছ একদম ধুনীয়াকৈ মাছ বনাবৰ কাৰণে বিলাহী বনাইছোঁ, ভাজি লৈছোঁ আৰু তাৰপিছত আৰু মাছ সেনেকৈ কৰি বনাইছোঁ দেই। মছলা কি কি দিছে? মছলা দিমহে, দিয়া নাই। মছলা দি ইমান মছলা নিদিওঁ আৰু। গৰমত পাই গৈছোঁ দেই।